নমস্কাৰ আজিৰ খবৰলৈ স্বাগতম জনাইছো বাক্সাত বন্ধৰ প্ৰভাৱ কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে আহ্বান জনোৱা 12 ঘণ্টীয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱত জনজীৱন ব্যাহত হৈ পৰাৰ পৰিলক্ষিত হয় কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ 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 কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ 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 নো এসটি নো রেস্ট নো এসটি নো রেস্ট নো এসটি নো রেস্ট নো এসটি নো রেস্ট কলিতা জনগোষ্ঠী সন্মিলন জিন্দাবাদ 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 বন্ধৰ সমৰ্থকসকলে ৰঙিয়া তামুলপুৰ ভূটান ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু জনগোষ্ঠীটোক জনজাতি কৰাৰ দাবীত শ্লোগান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে বন্ধৰ ফলত যান বাহনকে ধৰি সকলো দোকান পোহাৰ বন্ধ থকাৰ লগতে জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে অধিক তথ্যৰ বাবে চাই থাকক আজিৰ